আপোনালোকৰ হয়তো হৈছে মই 2025 জিঅ' টেগিং কৰিছোঁ, ঘৰৰ টকাখিনি মই পোৱা নাই। আপুনি চিন্তা নকৰিব, কিছুমান ডিষ্ট্ৰিক্টত আগৰ বছৰৰ কিস্তি 2023-2024 আবেদনকাৰীৰ বাবে হোল্ড হৈ আছে। 2025 নতুন আবেদনকাৰীসকলে এতিয়াও টকা পোৱা নাই। ছিষ্টেমত এতিয়া নতুন 2025 যিসকলে আবেদনকাৰী হৈছে তেওঁলোকৰ টকা বহু ঠাইত ৰিলিজ কৰা হৈ গৈছে। কিন্তু এটা কথা মনত ৰাখিব, যদি আপোনাৰ ভেৰিফিকেশ্যন সম্পূৰ্ণ হৈছে, কেঁচা ঘৰো আছে আৰু আধাৰ আৰু বেংক একাউণ্টটো আপোনালোকৰ লিংক আছে, আপুনি আপোনাৰ টকাখিনি নিশ্চিতভাৱে আপোনাৰ একাউণ্টত সোমাব। এতিয়া আপোনাৰ মনত প্ৰশ্ন আহিব পাৰে যে কোনখন জিলাত সোমাইছে আৰু কোনকেইটা জিলাত এতিয়াও প্ৰচেছিং হৈ আছে, আগন্তুক দিনত সোমাব। এইকেইটা মই এই ভিডিঅ'টোত জনাম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। প্ৰথমতে 2025 আবেদন কৰিছোঁ বুলি আপুনি যে টকাটো নাপাব তেনেকুৱা নহয়। বহুতে এইটো ভুলকৈ ভাবি লৈছে। আচল কথাটো হ'ল যে চৰকাৰী ব্যৱস্থাত আগৰ বছৰৰ বহুখিনি ফাইল এতিয়া সম্পূৰ্ণৰূপে ক্লিয়াৰ হোৱা নাই। বিশেষকৈ 2023 আৰু 2024 যিসকল লোকে আবেদন কৰিছে আৰু ৱেটিং লিষ্টত আছিল, তেওঁলোকৰ বহুসকলৰ প্ৰথম আৰু দ্বিতীয় কিস্তি, তৃতীয় কিস্তি এতিয়াও কিছুমানৰ পেণ্ডিঙত আছে। তো সেইবাবে নতুনকৈ 2025 যিসকলে আবেদন কৰিছে তেওঁলোকৰ বহু ঠাইত টকাখিনি হোল্ড কৰি ৰাখিছে। তো এইটো কোনো এটা মিষ্টেক নহয়, আপোনালোকৰ যে মিষ্টেক হ'ব সেইটো নহয়। এইটো এটা ছিষ্টেম বেছ ইছ্যু হয়, আগৰ বছৰৰ টকাখিনি যেতিয়ালৈকে ক্লিয়াৰ নহয় তো গভৰ্ণমেণ্টে তেতিয়ালৈকে আপোনালোকক টকাখিনি ৰিলিজ নকৰে। আৰু আপুনি নিজেও দেখিছে একে সময়তে কিছুমান জিলাত টকাখিনি সোমাইছে, আন কিছুমান জিলাত আকৌ সোমোৱা নাই। এতিয়া আকৌ ভেৰিফিকেশ্যনৰ কথা লৈ বহুতে কৈছে যে মোৰ জিঅ' টেগিং হৈছে, পঞ্চায়তৰ পৰা মানুহ আহি ঘৰ চাই গৈছে, তথাপিও টকা পোৱা নাই। বন্ধুসকল, জিঅ' টেগিং বা ফিজিকেল ভেৰিফিকেশ্যন হৈছে আপোনাৰ ইলিজিবিলিটি কনফাৰ্ম হৈছে নাই প্ৰচেছ হয়, এইটো চেক কৰা। যদি সেই সময়ত আপোনাৰ জিলাত আগৰ বছৰৰ কিস্তি পেণ্ডিং থাকে তেন্তে আপোনাৰ ফাইল এপ্ৰুভ থাকিলেও আপুনি টকাখিনি পোৱাত অলপ ডিলে হ'ব পাৰে। এতিয়া এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব, যদি আপোনাৰ কেঁচা ঘৰ হয়, টিন খেৰেৰে বাঁহেৰে নিৰ্মিত, যদি আপোনাৰ ৰেচন কাৰ্ড আছে, যদি আপোনাৰ আধাৰ কাৰ্ড বেংক একাউণ্টৰ লগত লিংক কৰা আছে আৰু যদি আপোনাৰ বেংক একাউণ্টটো সক্ৰিয় আছে, তেন্তে আপুনি এই আঁচনিৰ বাবে যোগ্য হ'ব আৰু এই ক্ষেত্ৰত আপুনি টকাখিনি পাবই। কেৱল আপুনি কিছু সময় ৱেইট কৰিব লাগিব। কিছুমান মানুহে আকৌ এইটোও কৈছে যে অমুক জিলাত 2025 মানুহে অক্টোবৰতেই টকাখিনি পাই গ'ল, আমি কিয় নাপালোঁ। ইয়াতে চাব, আপোনালোকে যিবিলাক জিলাত আগৰ বছৰৰ প্ৰথম, দ্বিতীয়, তৃতীয় কিস্তি আগতেই সম্পূৰ্ণভাৱে ক্লিয়াৰ আছিলে, তো সেই জিলাসমূহতহে 2025 নতুন আবেদনকাৰী, তো সেইটো আছিলে ৱেটিং লিষ্টত থকা লোকসকলৰ, যিসকলে আগত বহু বছৰ ধৰি অপেক্ষা কৰি আছিল। তো তেওঁলোকৰ টকা প্ৰথমে ক্লিয়াৰ কৰা হৈছিল আৰু এইটো তাৰ পাছত নতুন বছৰৰ আবেদন কৰাৰ বাবে ফাইলটো খোলা হয়। তো এতিয়া আপোনালোকে জানিব 2025 আবেদনকাৰীসকলে টকাখিনি কেতিয়া পাব। বন্ধুসকল, বৰ্তমান যিখিনি ডেটা আছে তাৰ মতে জানুৱাৰী, ফেব্ৰুৱাৰী বা মাৰ্চ মাহৰ ভিতৰত সম্ভৱ আপোনালোকে টকাখিনি ৰিলিজ হ'ব পাৰে, কিয়নো আগতে ভোট আছে আৰু ভোটৰ আগতে হয়তো তেওঁলোকে দিব পাৰে বা ভোটৰ পিছত তেওঁলোকে ঘোষণা কৰিব পাৰে। এতিয়া আপোনালোকে এটা কাম কৰিব পাৰে, আপোনাৰ বেংক একাউণ্টটো এক্টিভ আছে নে নাই এইটো চেক কৰিব, আধাৰ লিংক আছে নে নাই নিশ্চিত কৰিব, ৰেচন কাৰ্ড আপোনালোকে আপডেট কৰক আৰু যদি পঞ্চায়তৰ ফালৰ পৰা কোনো ধৰণৰ ভেৰিফিকেশ্যন আহে আপোনালোকে সেইটো কৰি ৰাখিব। আৰু এটা কথা মই জনাই দিছোঁ, যদি আপোনালোকৰ পকী ঘৰ আছে RCC ঘৰ, যদি আপোনাৰ ৰেচন কাৰ্ড নাই, আপুনি ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো পূৰণ নকৰে, তেতিয়াহ'লে আপোনালোকে আঁচনিখন সুবিধা নাপাবও পাৰে। শেষত মই আপোনালোকক এটাই কথা বুজাই দিছোঁ, আপোনালোকে যিকোনো ধৰণৰ ভয় নাখাব, আপোনালোকে টকাখিনি পাব, কিয়নো মুখ্যমন্ত্ৰী ডাঙৰীয়াকে নিজে তেওঁ ঘোষণা কৰিছে যে সকলো হিতাধিকাৰীয়ে তেওঁলোকে ঘৰৰ টকা পাব। এইখিনি আছিল আজিৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, যাতে আগলৈ এনেকুৱা ধৰণৰ আপডেটসমূহ পাব পাৰে। ধন্যবাদ।